নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিটিছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি বহুত দিনৰ মূৰত আপোনালোকৰ বাবে ভিডিঅ' এটা আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই যাব। এতিয়া বাজিছে 5:30। আমি গৈ আছোঁ গাঁৱৰ ঘৰলৈ। যিহেতু এতিয়া ভুই ৰোৱা ছিজন, আমাৰ ঘৰত আজি আৰম্ভ কৰিছে, সেইবাবে ৰাতিপুৱাই ওলালোঁ। যিহেতু গৰমো বহুত পৰিছে, সেইবাবে ৰাতিপুৱাই পৰাই আৰম্ভ কৰিছে। ৰোৱনীবিলাকো ৰাতিপুৱাই যায়, দিনত ৰুব পৰা নাযায়। পাৰি, কিন্তু বহুতে কষ্ট হয় আৰু দিনত, কাৰণ বহুত গৰম হয়। আজি পিছে ইমান গৰম নাই, তথাপিতো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছে। আপোনালোককো দেখাই যাম। যিমান পাৰোঁ সকলোতো দেখুৱাটো সম্ভৱ নহয়, যিহেতু কামো কৰিব লাগিব। সেইকাৰণে যিমানখিনি পাৰোঁ চেষ্টা কৰিম, আপোনালোকে চাই যাব বুলি আশা কৰিছোঁ। ইয়াত ৰৈ আছোঁ। এতিয়া আমি এইফালৰ পৰা আহিব ৰোৱনী। ইয়াতে আমি ৰৈ আছোঁ এতিয়া। বামুণবাৰী তিনিআলি নে কি বাগান, কি কয় নহয় বামুণবাৰী বাগান অহাই নাই। এতিয়া বামুণবাৰী পাইছোঁহি। ইয়াৰ পৰা ৰোৱনী কেইগৰাকীমান যাব। আজিকালি যিহেতু গৰম, সেইকাৰণে ৰাতিপুৱা যায়। আমাৰ অলপ দেৰিয়ে হৈছে। 5টাতে যাম বুলি কৈছিলে, এতিয়া 6টা বাজিলে। ক'ত ৰৈ থাকিব? সোঁফালে আহি আছে ৰোৱনীবিলাক। ইয়াৰ পৰা আমি উঠাই লৈ যাম। আজিকালি ৰোৱনী নিবলৈ আহিব লাগে ঘৰৰ পৰা, তেতিয়াহে যায়। আমাৰ এগৰাকী নহয়, কোনফালৰ পৰা আহিব আমাৰ এইফালে আহিছেচোন। হয় আৰু বিন্দু তেলি নাই হয়। আহিব আৰু তিনিমাহ পাইছেহি আৰু আহি আছে। দুৰ্গা দেৱী এইখিনিত বহে। ইয়াত পৰ্দা ডাঙৰ থাকে, চিনেমা একদম পুৰা মহৰা জাং চিনেমাখন মহৰা চিনেমা কেইখনমান চিনেমা ইয়াতে চাইছোঁ। জজুৱাৰ ইফালে ৰোৱনী নাপালে খালী গাড়ীত লৈ যাব লগা হৈছে। ৰাতিপুৱা বহুত ৰাতিপুৱা নিবলৈ আহিলে মানুহবোৰ। আমাৰ তাই ঠাণ্ডা হ'ব লাগে পাই গ'লেহি। এতিয়া আৰম্ভ কৰি দিয়া হৈছে আমি, কাৰণ মানুহ বহুত হৈছে আজি, যিহেতু 9 ভুই। এতিয়া গম পাই আহিলোঁ আৰু মানুহ বহুত বেছি আছে, ৰোৱনী 19জনী। সেইকাৰণে আকৌ আৰম্ভ কৰি দিয়া হৈছে। আকৌ এটা হাঁহ মাৰি দিয়া হৈছে। প্ৰথম ৰাজহাঁহ এটা মৰা হ'লেই, বাহিৰতে সকলো ইয়াতে বনোৱা হ'ব বাহিৰতে। ষ্টাৰ্ট চাই যাব আপোনালোকে। এইফালে পচলা, এইফালে আমি বুট ভাজিছোঁ, মই ভিতৰত ভাজি আছোঁ বুট। আৰু এইফালে চাহপানী 2 ডেক্সি বহাই দিছোঁ। ইয়াত চাহপানী হৈছে, এইফালে বুট আৰু চুজি হ'ব, চাহত যাব। আকৌ এইফালে আমি লৈ লৈছোঁ আৰম্ভ, আৰু চাহপানী লৈছোঁ ইয়াত, আৰু চৰ্বত লৈ লৈছোঁ নেমু, যিহেতু বহুত গৰম। আৰু লগে লগে আৰম্ভ হৈ গ'ল। এইফালে আমি খানা নি আছোঁ, এইফালে শাক চব্জি নি আছোঁ। পিছে আমাৰ আকৌ আহি আছে এইবোৰ খানা বহুত। এইফালে ভাত একেবাৰে দুজনে ধৰি আনিব লগা হৈছে, যিহেতু মানুহ বহুত। এইফালে এইকেইজন হেল্পাৰ মতা মানুহ, কাৰণ আজি একেবাৰে শেষ কৰি দিছে। আজি 9 ভুই, আজিয়ে শেষ কৰি দিছে। এইফালে খানা খাবলৈ বহি থকা হৈছে। এইফালে চাওঁ, আজি যিহেতু ইমান গৰম নাই, বতাহ দি আছে, ভাল লাগিছে বাহিৰত থাকি। আমি বাৰু এইবোৰ চাহপানী দিয়া, চৰ্বত দিয়া, ভাত দিয়া, অনা নিয়া কৰি থকা হৈছে আমাৰ। শেষত ভাত পানী খাই পিনে অলপ পথাৰত নামিম ভাবিছোঁ। আৰু এইফালে ৰাজহাঁহ, পাতিহাঁহ, এইফালে আচাৰ, নেমু, এইফালে পচলা, বুট, আলু, নিৰামিষ চব্জি। এইফালে আমাৰ বৰষা। এনেকৈ ভাল লাগে পথাৰত খাই বহুত। এইফালে আমাৰ ওচৰতে, সেইকাৰণে ঘৰ গৈ পোৱালি থৈ আহিছে। ইয়াতে পথাৰত মাকে ৰুই আছে যিহেতু।
এইফালে আৰম্ভ হৈছে ভাত পানী খাই একেবাৰে শেষৰ টাইমটো 20 মিনিট চাগে আৰু এখন ভাত পানী খাই আজি শেষ আৰু ৰোৱনী বহুত আছিলে আজি একেবাৰে শেষে হৈ গ'ল মানে আধা গ'লগৈ এতিয়া চবকে দেখাব নোৱাৰিলোঁ প্ৰথমতে ভাত পানী খাই পিনে আধা মানুহ গ'লগৈ এয়া মই ৰুইছোঁ ভাত খাই মেলি শেষত আৰু এইফালে মাছ ধৰিছে শেষ হৈ গ'ল সোনকালে আমাৰ এতিয়া ইয়াতে বোলে বহুত এইবাৰ মাছ আছে সেইকাৰণে য'তেই মানে ইয়াতে মাছেই আছে এইটো পুখুৰী নহয় পথাৰে হয় ইয়াতো মানে এনেকৈ হাতে ধৰিলেও পাই যায় মাছ বহুত আছে এইফালে আকাশখন চাওকচোন ইমান ধুনীয়া পৰিৱেশ সেইফালে ৰুই আছে এইফালে মাছ পানী সিঁচি আছে চাই ভাল লাগে এইবোৰ নহয় ফূৰ্তি আৰু এতিয়া কাপোৰ আকৌ লেতেৰা কৰি ল'বি নে ল'ৰাটো যে মই মহা আহি থাক ল'ৰা লগে ভাগে এইবোৰ কৰি ভাল পায় সকলোৱেতো কেতিয়াও মন নাযায় লগে ভাগে এইবোৰ ফূৰ্তি আৰু এইফালে লোকেল একলেণ্ড বা ঘৰত আহি একদম মানে চবেই সিহঁতে চিপছ আনিলেগৈ দোকানৰ পৰা গেম খেলাত ব্যস্ত সকলো মই চাই আছোঁ বহি মেলি অলপ পিছত আমি ভাত পানী খাই পিনে যামগৈ আৰু ৰাতি হ'ব আমি গৈ আছোঁ এতিয়া মৰাণ 9টা বাজিলে আৰু কি ক'ম ভাল লাগিলে আজিৰ দিনটো বহুত বেছি ভাল লাগিলে আপোনালোকেও ভাল পাব বুলি আশা কৰিলোঁ আপোনালোকৰ ফালেও চাগে তেনেকুৱা এটা ফূৰ্তি হয় নভুইত কেনেকুৱা আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন আমাৰ ফালে তেনেকুৱাই আৰু ফূৰ্তি কৰা হয় আৰু মানে কামৰ মাজে মাজে ফূৰ্তি সকলো আৰু থাকে আজি আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰি দিওঁ বুলি ভাবিলোঁ